ঘৰ পাই গ'লো এই অংকিতে ভয় খুৱাবলৈ ইয়াক কিটো ভয় খাই গ'লে দিওঁতে হাত বুলি ইণ্ডিয়ান কবৰা মানে তাইক খুটা ষ্টাইলটো লয় এনেকৈ দিলে আৰু এইটো ইণ্ডিয়ান কবৰা মানে দেখিবলৈ ইণ্ডিয়ান কবৰা লিখিয়া লাগিছে আৰু অংকিত কিবা ক'বা কেনেকুৱা লাগিছে আমি আহিছোঁ কাইলৈ আমাৰ লগত ক'ত যাবা আমাৰ লগত যাম বুলি অংকিতাকে নতুন চাইকেল কিনি তেল টেঙা দি পিনে আৰু এইফালে জেক আৰু ইয়াৰ নাম কি হেলেম এতিয়া অকণমান এতিয়া আনইজি ফিল কৰিছে কাৰণ নতুন মানুহ ন লাহে লাহে ফ্ৰেণ্ডলি হ'বগৈ কাইলৈ চাইলে এতিয়া আমি ফ্ৰেছ হৈ লওঁগৈ ব'লা অংকিত এতিয়া বহুত ধুনীয়াকৈ নেগেৰা বজাই নেগেৰাখিনি দেখাই দিয়া অংকিতক কিমান গাল নেগেৰা আছে এইয়া চাওক না নেগেৰা বজাই বাঁহী চাওক বাঁহী গোটেই চেট আমি নেগেৰা তাল আছে ইয়াত ঢোল চোল আছে এতিয়া খুলি হ'ব লাহে দিয়ে খুলিবা পুৰা খোল আছে এইফালে ঢোল আছে চব আছে ইমতে বহুত ধুনীয়াকৈ বজায় মই এবিধ লিংক চিংবিলাকো দি দিম মই ডেছক্ৰিপশ্যন আপোনালোকে চাব বহুত ধুনীয়াকৈ বজায় বহুত মজা আমাক বজাই মেলি শুনাব ন অংকিতে শুনাব নাই নেগেৰা বজাই শুনাব নাই এইটো পৰীক্ষা আছে বোলে খাওঁ ল'ৰাকেইটা নালাগে দিয়া এই নহয় কাইলৈ মৰ্ণিংটোতে যাব চাগে পকিয়াই দিবলৈ মৰ্ণিং সময়ত শুনিম নহ'লে তোমাৰতো স্কুল নাই চাগে কাইলৈ ঠিক আছে বহুত ধুনীয়া বাঁহী বজায় বাঁহীৰ কালেকশ্যন চাই ৱা হা এইফালে নেগেৰা কালেকশ্যনখিনি দেখিলে এতিয়া বাঁহী বজাই আমাক শুনাব বজোৱা যিকোনো এটা হ'ব একো নাই আমিতো তাকো নাজানো জিৰ' আমি বাঁহীত আলুগুটি গম পাই আছিলো ইমান দিন মানে গিটাৰৰ স্কেল থাকে বাঁহীৰ স্কেল থাকে গোটেই কোনকেইটা কি স্কেল বা মানে ফুটাবিলাক বেলেগ বেলেগ স্কেল থাকে নেকি এইটো মানে অকণমান এনেকুৱা মানে গহীন মানে চবৰ মাত্ৰ অকণ বেলেগ বেলেগ মানে এইটো কি হয় এইটো কিনো হৰিনামৰ কাৰণে কোনটো হৰিনামৰ কাৰণে এইটো ল'ব পাৰা এইটোটা কি স্কেল এটা ডি চাগে এইটো ডি এইটো নেজানো মই সাধাৰণতে লতা বেল খাই শুনি আছিলোঁ কিন্তু আজি মাহীৰ ঘৰত মোৰ এইটো মানে হেৰি হৈ গ'ল মানে এইটো মানে ভাগ্যটো এইটো লতা বেল আৰু এইটো আইতাই বনাইছে ন ঘৰত চিপছ নিজে বনোৱা ঘৰত চ' টেষ্টটো কেনেকুৱা হ'ব বহুত বেছি টেষ্টি হয় আৰু এইটো লতা বেল গতিকে এইটো খোৱা যাওক এইটো তোমাৰ গ্লাছটো তোমাৰ কাৰণে দিছোঁ বুলি কৈছে ঢাল থকাকেইটা আমাক আলহী বুলি এনেকৈ দিছে দেখিছে জানো জানো হ'ব ইমানকৈ কথা পাতো নাহা এয়া মানে মানুহ প্ৰেমত পৰিলে কেনেকুৱা অৱস্থা হয় আপোনালোকে এটা পিয়'ৰ এক্সাম্পল মোৰ ইউটিউব চেনেলৰ যোগেদি চাই ল'ব পাৰে গতিকে যেতিয়া হাবুডুবু খায় খুৰী নেকি মানে সেনেকুৱা হ'লেও এনেকুৱাই হয় মানে মই শুই উঠাই বহুত দেৰি হৈ গ'ল এতিয়া অলম'ষ্ট 9টা বাজি গ'ল চ' এতিয়া আমি যাম অকণ মাৰ্ঘেৰিটা এটা মিউজিয়াম আছে মিউজিয়ামত ঘূৰিমগৈ আমাৰ লগত যাব অমচিত পূৰা ফুল্লি ৰেডি গোপ ছেটআপ হেলমেট ৱাটাৰ ৱাটাৰটো কি লৈ আহিলে আমি ক'ত গৈ আছোঁ অংকিত ডিগবৈ পাৰ্ক নে মাৰ্ঘেৰিটা পাৰ্ক মাৰ্ঘেৰিটা পাৰ্ক অ'কে যাওঁ ন ওলা এই যেতিয়া মাৰ্ঘেৰিটা টাউন মাৰ্ঘেৰিটা মানে মেইন টাউনটো বহুত বজাৰখন যোনখন সেইখন বহুত ডাউনত আছে ডাউনত গৈ থাকিলে মেইন বজাৰখন পাম কিন্তু এতিয়া আমি গৈ আছোঁ মানে আপোনাৰ মিউজিয়াম ত' আমাৰ লগত অমচিত আছে গাইড হিচাপে আজি অমচিত আছে 2 নম্বৰত ই মানে ইমান কথা কয় ইমান মানে এক কথাই কোনো পেলাব নোৱাৰে মানে একদম পূৰা টিপটপ আৰু পূৰা টিপটপ আপুনি যদি হাঁহ বুলি কয় ই কৈ দিব কুকুৰা একদম কোনো সেই অমচিতৰ কথা কৈ আছোঁ জানো এফালে হেৰি কৰি দিয়া
এটা ফুট ব্ৰিজ হয় আগতেতো ব্ৰিটিছৰ দিনৰ ব্ৰিজ হয় হ'লে মানুহ যায় গাড়ীও গৈছিলে বোলে শুনো আৰু এইটো খোজকাঢ়িও যায় আগতে গৈছিলে বুলি কৈছে নাজানো এতিয়া আমি এইবোৰ চেঞ্জেছ হ'ল চাগে এইটো ব্ৰিটিছৰ দিনৰ বুলি কৈছে একদম এই নদীটোৰ নাম কি হয় ভাইটি হা হা বহিদিহিং তাৰপিছত আমি মেইন মাৰ্কেট মেইনকেইখন তলৰ মানে দলংখন পাৰ হৈ সেইখন আছিলে ব্ৰিটিছৰ যুগৰ এখন দলং যোনখনত মানুহ যায় খোজকাঢ়ি বাইকো গৈছিলে গাড়ী যোৱা ব্যৱস্থা আছিলে কিন্তু গাড়ী যোৱা কিবা আঁতৰাই দিলে বহুত পুৰণি সেইখনৰ মাজে পাৰ হৈ তাৰপৰা আমি এখন বজাৰ পালোহি এইখনত কিবা কিবি চানুৱে সম্ভৱ বেগ চেগ কিবা কিবি কিনিব নেকি তাকে এখন পাৰ হৈ ল'ব পাৰিলে আমি মিউজিয়ামত যাব পাৰিম এইটো নাজানো ক'ভিড টাইমত মিউজিয়াম খোলা আছে নে নাই গতিকে দেখা যাওক কি হয় আমি গৈ থাকোঁ চ' মাৰ্কেটৰ পৰা ওলাই মানে ট্ৰেইন লাইট ক্ৰছ কৰিব লাগিব এতিয়া চ' অমচিত মোৰ আগত হয় নাই তুমি মোক ৰাস্তা কৈ যাব লাগিব ন অমচিতাত যে আমাৰ গাইড হয় তুমি গোটেই আমাৰ মাৰ্কেটৰ টাউন চাউন চব দেখাব লাগিব ইয়াৰ পৰা ৰাইট অ'কে অ'কে এইটো আমি যোনটো জেগাত পুৰণি দিনৰ কাৰ চাৰ আগৰ ৱৰ্কশ্বপ ৰেলৱে যিমান যি আছিলে মাৰ্ঘেৰিটা আগৰ মানে কইল মাইনিঙত ইউজ কৰা কিবা কিবি চব আছিলে কিন্তু ইয়াত ন' এণ্ট্ৰি লিখা আছে কিন্তু গেটখন খুলিব পাৰি আমি ভিতৰলৈ সোমাই যাওঁ নেকি তাকে আমি চিন্তা কৰি আছোঁ নহ'লে ৰেলৱে ৱৰ্কশ্বপত গৈ সুধি চাওঁ একবাৰ কি হয় শংকৰটো সোমাই গ'লেই চফা কি হয় দেখা যাওক তাত আমাক মানে যোনজন মেইন মানে ইনচাৰ্জ আছিলে এই মিউজিয়ামটো তেখেতে আমাক পাৰ্মিশ্যন ল'বলৈ পঠিয়ালে মূল প্ৰবন্ধক অমৰজিৎ দাস আছিলে তেখেতৰ নামটো তেখেতক বিচাৰি মেলি অফিচটোত সোমাই আহিছোঁ গতিকে কি মানে বস্তুবিলাক কেনেকুৱা ধৰণৰ ছিষ্টেমটো হয় দেখা যাওক পাৰ্মিশ্যন পাবও পাওঁ নাপাবও পাওঁ গতিকে সেইটো আমাৰ লাকৰ ওপৰত কথা একো নাই এতিয়া আমাৰ বহুত দেৰি হৈ গ'ল এতিয়া আমি ডাইৰেক্ট মাৰ্ঘেৰিটাৰ পৰা পাবগৈ লাগিব ডাইৰেক্ট ডিব্ৰুগড় আমাক পাৰ্মিশ্যন ল'ব যে পঠিয়াইছিলে পাৰ্মিশ্যনটো নাপালোঁ মানে মানুহকেইজন যাক পাৰ্মিশ্যন ল'ব পঠিয়াইছিলে তেখেতলোক ছুটীত আছে গতিকে আমি তাৰ ভিতৰত সোমাবলৈ ভাবিছোঁ যদি সোমাব নোৱাৰিম গতিকে ইয়াৰ পৰা যাওঁগৈ এইটো নৰ্থ ইষ্টাৰ্ণ কইল ফিল্ড কিন্তু মেইন মানে অফিচ মানে আশা এৰি দিলোঁ আমাৰ গাইডেও আমাৰ আশা এৰাই দিলে দুখ লাগিছে আমাৰ কি ক'বা ফুটা কপাল আৰু উপায় নাই একো নাই কেতিয়াবা হৈ যায় এতিয়া যিহেতু মানে তেখেতলোক ছুটীত আছে হয়তো ছুটীত নথকা কাৰণে আমি কোৱান দিলেন চাগে ত' ইয়াৰ পৰা যাওঁগৈ আৰু উপায় নাই ডিব্ৰুগড় যাবলগীয়া আছে ডিব্ৰুগড় বা শিৱসাগৰ যোৰহাট চব যাবলগীয়া আছে গতিকে দেখা যাওক কি হয় ত' এইবাৰ গ্ৰুপতো লগাই লাগে অমচিতে দুইটা কথা এটা কৈ যাব দেই নেক্সট ব্লগখিনি বনাব এতিয়া পুৰা ৰাইডাৰ এইটো পিন্ধি লোৱা পাৰিলে চলাৰটো খুলি লোৱা পুৰা এতিয়া মজা লাগিব এইটো দেখি মেলি মজা লাগিব ষ্টাৰ্ট হৈ গ'ল নহয় তাৰপৰা এইটো আকৌ অফ কৰি দিবা একবাৰ এতিয়া অফ হৈ যাব আকৌ এবাৰ টিপিবা এতিয়া অন হৈ যাব বোলা এতিয়া কৰিম যাবা খালি ঠিক আছে এতিয়া অন হৈছে নি অফ হৈছে হা এতিয়া আমি পোনাকণ দাদাৰ লগত গৈ আছোঁ এতিয়া পোনাকণ দাদাৰ পৰা গোটৰ লৈ ল'লোঁ এইকেইটা আগত গৈ আছে পোনাকণ দাদা পিছফালে আছে আমি পূৰা এতিয়া আমি ইয়াত পাৰ্মিশ্যন লৈছিলোঁ নেপালোঁ খালি ব্ৰ এতিয়া বহুত বেয়া কথা হৈ গ'ল পোনাকণ দাদা ভিতৰত 20 মিনিটমান ৰাখিলে তাৰপিছত কথা চথা পাতি পিনি খতম এতিয়া দাদা এটা কথা এটা কয় হেনো মোৰ চাইকেল চলাব পাই তামাম খোজ পুৰা গ্ৰ'প চপ লগাই ল'ৰা একেবাৰে ব্লগিং কি কৰিছে মই কেমেৰাটো তাত গৈ চালেহে গম পাম আৰু পুৰা এতিয়া পুৰা আমি কথা চথা হ'ল এতিয়া মিউজিয়ামত নেযাওঁ বুলি ক'লে অন কৰি ল'লোঁ তাৰপিছত এতিয়া ঘৰলৈ যাওঁ ডাইৰেক্ট চাহ এতিয়া পুৰা গাইজ মই এতিয়া লৈ ল'লোঁ পোনাকণ দাদা চাইকেলখন চলাই বেয়া হেভি লাগিছে এতিয়া আগলৈ যাওঁ আৰু বেয়া হেভি লাগিছে পোনাকণ দাদা চাইকেলখন চলাই মজা লাগিছে এতিয়া পোনাকণ দাদাই মোৰখন চলাইছে কেনেকুৱা লাগিছে পিছত থাকি গ'ল
চাপ থাকে আৰু এইলো লেফ্ট ছাডেন আমাৰ মানে তোৰ কনচিডেণ্ট ককাক লগ পাই গৈছো বে ককা নতুন চাইকেল এই চং গল ককা চাই লৈ ৰখি দিওঁ বোলো চাই ল'ব ৰাস্তাটো আহি দিওঁ অকণ আৰে বে মাঘেটা নাহিম বুলি কৈ মাঘেটা আহিলে যে আপুনি মাঘেটা কালি ক'ত থাকিলে মাঘেটা ক'ত মোৰ ঘৰ জাগুনত আজি আহিছোঁ মই এতিয়া আহি আছে ক'লৈ যাব এতিয়া মই মানে ককা নতুন চাইকেল ফায়াৰফক্স হেভি ককা পাৰ্টিটো দিয়ক এতিয়া পাৰ্টি দিব নিদে চাইকেলৰ পাৰ্টিটো কৈ দিওঁ কামিয়া দিব লাগে বুলি ক'ব দে চৈ দে আমি কেলে দিব লাগে আপুনি 500 পাছত 30,000 টকা পাই আমাক কি দিলে কিবা দিলে নে আমাক ৰাতিপুৱাটো পলাইছিলে মিয়াৰ পৰা একো নাই ককা ভাল লাগিছে চাইকেল ভাল মজা আছে স্পীড কেনেকুৱা চাইকেল গিয়াৰটো কেনেকুৱা আছে গিয়াৰ মজা যে চব শিকি গ'ল নেকি মোৰ নতুন চাইকেল দেখিলা কোৱা মোৰ নতুন চাইকেল অঁ এই ফটোশ্বুট ককাই কি আৰু নতুন চাইকেল এতিয়া গুলি যোৱা চাইকেলখন লৈ ল'লে এতিয়া নেক্সট টাইম ককাক কোনে পাব আৰু পূৰা গেহেৰা এখন 1 2 1 2 3 4 5 6 7/3 ন 7/3 ফায়াৰবক্সৰ দুইফালে কুইকলিছ আছে মজা স্পীডটো মজা আছে ককাখনৰ মজা স্পীড আছে ককাই ক'ৰবাত অফিচলৈ গৈ আছিলে এইটো যে আমাৰ গেহেৰা কইনচিডেণ্ট আৰু এইটো ককাই যে আমাৰ লগত যে 505 গৈছে গম পাইছা ককা সুধা ককা নমস্কাৰ একদম আশীৰ্বাদ কৰিব আমি জাগুন নগ'লেও বেয়া নাপাব দে কাৰণ আমি বেলেগ এটা সেই আমি শিৱসাগৰ উঠি যাব লাগিব আকৌ আমি মাঘিটা মানে এই আমাৰ মাহী ঘৰ আছে যে পককৈ গুচি আহিলোঁ চাট খাবলৈ লৈছোঁ ইয়াৰ পৰা ওলাম আৰু এতিয়া হাঁহৰ মাংস 12টা বাজিব আমাৰ তাত কেতিয়া যাব কি নাম নামটো কোৱা আকৌ আইকা ৱেং অমজিত যাওঁ মাহী যাওঁ মহা যাওঁ সেইটো কো বাই ককা বাই যাব দে ডাঙৰ হ'লে আমাৰ লেখীয়াকৈ পঢ়ি লোৱাৰ পিছত বাই মাহী বহুত ধন্যবাদ ককা কোনফালে আপুনি ৰাস্তা ল'ব এতিয়া এইফালে যাব ককা বাই এতিয়া আমি আহি আছোঁ আমাৰ MP মেম এজনী আছিলে ইয়াত আমাৰ ঘেৰিটাত পাৱৈত অংকু মেমৰ ঘৰত গৈছোঁ আগত গৈ আছে অংকু মেম আৰু এইফালে ধুনীয়া চাহ বাগান পৰিৱেশটো বহুত ধুনীয়া বহুত বেছি ধুনীয়া লাগিছে মেম খালি ৰাতি হ'ল কাৰণে আমি নোসোমালোঁ এইফালে